ৰাজনৈতিক বিজ্ঞান বিভাগে অল মেগাজিন ক্লাছিক পত্ৰিকাখন এতিয়া ৰেডি কৰি ৰাখিছেগৈ। আজি মই সেই সুযোগতে ছাৰ আমি আচলতে বহুত দিনতে হৈ গ'ল, প্ৰায় 2 মাহমান হৈ গ'ল আমি প্ৰস্তুত কৰাৰ। কেৱল ছাৰৰ ব্যস্ততা, ছাৰৰ ভুৱনেশ্বৰত গ'ল, নাৰায়ণপুৰত গ'ল, কলেজৰ ব্যস্ততা, মিটিং ছিল, সেইকাৰণে আমি সময় নাপালোঁ। নাটকৰো ব্যস্ততা আছিল। আজি এই সুযোগতে আমি ছাৰক এইখন উন্মোচন কৰিবলৈ ওলাইছোঁ। উন্মোচন কৰাৰ আগতে ছাৰক এখন ফুলাম গাঁৱতে মই সম্বৰ্ধনা এতিয়া ছাৰক এটা অনুৰোধ কৰিম। ইংৰাজী 22 তাৰিখতে নাগৰিক মুহূৰ্ততে আমি ৰাজনীতি বিজ্ঞান বিভাগে উলিয়াই চলা জাতীয় পত্ৰিকাখন আমি এতিয়া শুভ উন্মোচন কৰিবলৈ सीट ओला लागते আৰু উদয় আৰু তাতে আমাৰ এইবিলাক মাষ্টাৰ মাইণ্ড আছে।